Welcome back to my YouTube channel. বন্ধুসকল আজি মই এখন ফাৰ্ম দেখাবৰ কাৰণে আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এখন ফাৰ্ম পাচলি ফাৰ্ম। ইয়াতে মোৰ বন্ধু শ্ৰী অজয় বৰাই এখন ধুনীয়া ফাৰ্ম এখন খুলিছে। এই ফাৰ্মখনত কি ধৰণৰ পাচলি আছে আৰু পাচলিৰ পৰা তেওঁ কি ধৰণৰ আয় কৰিবলৈ সক্ষম হৈছে সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ যিসকল কৃষক খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহে সেইসকলে এই চেনেল শ্বেয়াৰ কৰি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে সকলোৱে এইখিনি কৰি আগ্ৰহ অনুভৱ কৰে খেতি কৰিবৰ কাৰণে আৰু যাতে নিজৰ ফচলখিনি নিজে উৎপাদন কৰিব পাৰে। সেইবাবে আমি এই চেনেলৰ জৰিয়তে এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ। চিৰাল তিয়ঁহ লাগিছে, আজি ছিঙিছে, বহুত ছিঙিলে। আজি প্ৰায় কেইকেজিমান ছিঙা হ'ল? আজি প্ৰায় 50 কেজি। আজি 50 কেজিমান ছিঙা হৈছে। আগতো ছিঙিছে, বিহুত ছিঙি গৈছে। এয়া মস্ত তিয়ঁহ মানে গোটেই একদম এডৰা ধুনীয়াকৈ কেৰেলা কৰিছে। খুব ধুনীয়াকৈ মানে তলতে নৰা পাৰি লৈছে, তাৰ ওপৰতে কেৰেলা ধুনীয়াকৈ কৰিছে। মাজে মাজে অৱশ্যে এইটো হেৰি হৈ যোৱাৰ কাৰণে মানে এতিয়া শেষৰ সময়ৰ কাৰণে আপোনাৰ ইয়াত বনবাদ হৈছে আৰু নিগনিও ক'ৰবাত গাত দিছে যদিও খুব ধুনীয়া উৎপাদন হৈছে। এয়া ইমান ডাঙৰ হৈছে। এয়া চাওক ৰঙালাও ইমান ধুনীয়া ৰঙালাও, একেলগে 4-5টা। এই 4টা দেখিছেনে? এইখিনিতে থোপা পাতি লাগিছে, 3G কাটিং কৰা হৈছে। এইটো চাওক, ইয়াৰ ওচৰতে বেছি দূৰ নহয়, মাত্ৰ 1 ফাৰ্লং। এইটো ভৰি, মোৰ ভৰিটোৰ ওচৰতে তলতে আছে। সেইটো ইমান ঘনকৈ লাগিছে দেখিছে। এইবোৰ বহুত ধুনীয়া এইবোৰ ৰঙালাও, জোখৰ ৰঙালাও, খুব ধুনীয়া। তেওঁ কোৱা মতে 1000মান ৰঙালাও ইয়াৰ পৰা উৎপাদন হ'ব আমাক জনাইছে। আজি মই ইয়াৰ পৰা পাচলি নিবলৈকে আহিছোঁ। এই ধুনীয়া ৰঙালাও, ডাঙৰ আছে, সৰুও আছে, বিভিন্ন জাতৰ আৰু হাইব্ৰিড জাতৰ। এইবোৰ গোটেইটা জংঘল যেন লাগিব আপোনাৰ, এই যে গোটেই হাবি যেন লাগিব, কিন্তু হাবিৰ মাজত চাওক এইটো ৰঙালাও কেনেও খোজ দিবই নোৱাৰি, ইমান ধুনীয়া 3G কাটিং। এখাৰ হাবি যেন লাগিছে যদিও ইয়াৰ মাজত মানে যেনেই খোজ দিয়ে তেনেই ৰঙালাওৱে পাব। এইটো দেখিছেনে? এইটো ৰঙালাও মানে খোজ দিবই নোৱাৰি, চবফালে ৰঙালাও। কোমোৰা এয়া মাটিতে হৈছে, কোনো জেঙৰ দৰকাৰ নাই, খুব ধুনীয়া কোমোৰা হৈছে। তাৰ মাজে বিলাহীও আছে। এয়া বিলাহী, পুৰা বিলাহী লাগি আছে, খালি জেং দিয়া নাই, কিন্তু হ'লেও তলত নৰা পাৰি দিছে কাৰণে বিশেষ নষ্ট হোৱা নাই। যোৱা বছৰ এই খেতিয়কজনৰ বহুত নষ্ট হৈ গৈছিল লকডাউনৰ ফলত। এইবাৰ পিছে এতিয়ালৈকে লকডাউন হোৱা নাই কাৰণে তেখেতৰ এইবাৰ বিশেষ লোকচান হোৱা নাই আৰু গছবিলাকতো ইমান গুটিবিলাক ইমান নষ্ট হোৱা নাই। এইবাৰ যথেষ্ট উৎপাদন হৈছে। গোটেই নামধাৰী হাইব্ৰিড এনেকুৱা ধৰণৰ হেৰি হৈছে। এয়া প্ৰায় এই খেতিত উঠাব হৈছেগৈ আৰু কোমোৰা মাজে দৰৱ দিবলগীয়া আছে। আজি দৰৱ মৰাৰ কথা আছিলে যদিও তেওঁ দৰৱ মাৰিবলৈ সময় নাপালে, বতৰটো অলপ বেয়া। কিন্তু এই ধুনীয়া দীঘল জাতৰ কোমোৰা, ওচৰতে জিকা আছে। এয়া আপোনাৰ জিকা আজি ছিঙিছে, বহুত ছিঙিছে, প্ৰায় 8-9 কুইণ্টেল জিকা ইতিমধ্যে ছিঙিলে। প্ৰতিটো হেৰিয়ে 8-9 কুইণ্টেলমানকৈ ছিঙিছে। এয়া ধুন্দুলি, এয়া দেখিছেনে কিমান দীঘল ধুন্দুলি, বৰ ধুনীয়া লাগিছে। সেইখন চাবলৈ ভাল হৈছে। এই হেন্দালিখন দেখিছেনে? মাজে এয়া ৰছী দিয়া হৈছে, মানে বাঁহত খৰচ বেছি হয় কাৰণে ৰছী একেবাৰে কিনি লৈছে, যাতে কেইবাবছৰৰ কাৰণে হৈ যায়। আজি এয়া জিকা দেখিছে নহয়, এনেকুৱাকৈ লাগি থাকে। আজি প্ৰায় 1 কুইণ্টেলমান ছিঙিছে। বিহুতো ছিঙিলে বহুত। ওচৰতে কেৰেলা আছে, জেং কেৰেলা, তিতা কেৰেলাটো আপোনালোকৰ অথনি দেখাইছোঁৱেই। তিতা কেৰেলাও আজি 50 কেজিমান ছিঙিছে।
এইফালেও জিকা আছে, ইয়াত জেং ধুনীয়াকৈ জেং দিয়াত ইয়াত জেঙত দিছে, তলত ইয়াতো ধুনীয়া কৰিছে, খুব ধুনীয়া। মানে ফাৰ্মখন চাই থাকিবলগীয়া হৈছে। মানুহ কিন্তু অকলশৰীয়া হোৱাৰ কাৰণে, সহযোগী নথকাৰ কাৰণে কিছু ইমান আৰু অলপ পৰিপাতি কৰাৰ সুবিধা অৱকাশ থাকি গ'ল। কাৰণ এজন মানুহে কৰিবলৈ হয়তো সিমান সময় সুবিধা নাপালে, হ'লেও ইয়াত যথেষ্ট উৎপাদন হৈছে। আৰু এইবাৰ এইজন কৃষকে যথেষ্টখিনি লাভৱান হ'ব বুলি আমি আশা কৰিছোঁ। তেখেতলৈ আমাৰ শুভেচ্ছা জনাইছোঁ। এয়া বেঙেনা, ইয়াত পোক লাগিছে মাজে মাজে। আজি অলপ স্প্ৰে কৰাৰ প্ৰয়োজন আছিল, কিন্তু বেঙেনা যথেষ্ট আছে। গোটেইখন বেঙেনা আজিও বহুত চিঙা দেখিলোঁ। ইতিমধ্যে বিহুটো যথেষ্টখিনি বিক্ৰী কৰিছে। প্ৰায় 500-600 জোপামান ক'লা জলকীয়া আছে, খুব ধুনীয়া ধুনীয়া জলকীয়া। মই আজি জলকীয়া কেইটামানো লৈ যাম আমাৰ ইয়াৰ পৰা। ইয়াত ধুনীয়া ধুনীয়া পকিছে, এয়া একদম সুন্দৰকৈ পকা জলকীয়া। ইয়াত এনেই ক'লা ক'লা দেখা যায়, যদি পকিলে একদম পূৰা ৰঙা হৈ যায়। দেখিছেনে? এনেকুৱা ধৰণৰ জলকীয়া, এনেকুৱা ধৰণৰ জলকীয়া আছে নেকি? এয়া কোমোৰা, আৰু এখন মানে বাৰীত আচলতে এইটো গ্ৰীণ হাউচ আছিলে। ইয়াতে পুলি পচাই হৈ যোৱাৰ পিছত ইয়াতে আকৌ হেন্দালিখনতে এয়া কোমোৰা লগাই দিছে। এই তলতো আছে কোমোৰা। ইফালে এয়া জাতিলাও হৈছে, জাতিলাও খুব ধুনীয়া দীঘলীয়া জাতিলাও। এইটো চিভিল লাও বুলি যে কয়, আৰু এই মিলিটাৰী কোৱালিটিও আছে। আপোনালোকে লক্ষ্য কৰিলে দেখিব, ভেৰাইটিজ খেতি আছে। ভোল গছো আছে। ভোল গছ যদিও এতিয়া সাধাৰণতে খোৱা নহয় বা হেৰি কৰা নহয়, উৎপাদন নহয়, কিন্তু ইয়াত ভোলো দেখিছোঁ। ইয়াতে মানে পুলি পচাই এইবোৰ জিকাও য'তে ত'তে লাগি আছে। মানে খেতি আৰু এইবোৰ জাতিলাও ধুনীয়া হেন্দালি বগাই যাব। ইয়াত আৰু উৎপাদন হ'ব। শিকিবলৈ আহিছোঁ। মই আপোনাক এই খেতিয়কজনৰ বিষয়ে অকণমান দেখুৱাই দিব বিচাৰিছোঁ। এইজনে সেই কৃষকজন। এখেতৰ সেই ফাৰ্মলৈকে মই আহিছোঁ। আপোনাক এটা কথা কওকচোন, আপুনি এই আপোনাৰ যিখন ফাৰ্ম, এই ফাৰ্মৰ পৰা এইবাৰ আপুনি কিমান টকা উৎপাদন কৰিবলৈ সক্ষম হৈছে? মিনিমাম 30,000 পাইছোঁ। 30,000 পাইছে, আৰু 30,000 পোৱাৰ সম্ভাৱনা আছেনে? সম্ভাৱনা আছে। আৰু এই ফাৰ্মখনত কিমানমান এলেকা আছে? আপোনাৰ কিমানমান মাটি আছে? এলেকা 4 বিঘা আছে। আপুনি অকলে কৈছে নে আৰু লগত কোনোবা সহযোগী? দেউতা আছে লগত। দেউতাৰ লগত আছে। ঠিক আছে, আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু আগলৈ এনে খেতি কৰি থাকিব, আমাক মাজে মাজে দেখুৱাই খুৱাই থাকিব।